নমস্কাৰ বন্ধুসকল, আজি হৈছে মঙলবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, দেশৰ গণৰাজ্য দিৱসত নিৰুদ্দেশ গৌৰৱ গগৈ। গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ক'তো দেখা নগ'ল APCCৰ সভাপতিগৰাকী। গণৰাজ্য দিৱসত গৌৰৱ গগৈ অনুপস্থিতিত দিল্লী আৰু ৰাজীৱ ভৱনত প্ৰশ্ন সৃষ্টি কৰিছে। বিজেপিয়ে কটাক্ষ কৰিছে, উদযাপন নকৰাৰ সন্দেহ উত্থাপন। দেশৰ গণৰাজ্য দিৱসত নিৰুদ্দেশ গৌৰৱ গগৈ। দেশৰ ভিন্ন প্ৰান্তত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰা হৈছে। দিল্লীত কৰ্তব্য পথত বিদেশী অভ্যাগত উপস্থিত ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিলে। পিছে কৰ্তব্যত দেখা নহ'ল লোকসভাৰ বিৰোধী দলৰ উপ-সভাপতি গৌৰৱ গগৈ। দিল্লীত গৌৰৱ গগৈক দেখা নগ'ল। অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনতো ৰাষ্ট্ৰীয় পতাকা উন্মোচনৰ কাৰ্যসূচীত দেখা নগ'ল সভাপতি গৌৰৱ গগৈক। আন এক পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। গণৰাজ্য দিৱসৰ দিনাই কঠোৰ সকিয়নি বেদখলকাৰীক। শেষৰটো বেদখলকাৰী উচ্ছেদ নকৰা পৰ্যন্ত চলি থাকিব উচ্ছেদ। কোনো বেদখলকাৰীক ৰেহাই দিয়া নহ'ব। অসমত 63 লাখ বিঘা ভূমি বাংলাদেশীৰ কবলত আছে। কংগ্ৰেছৰ দিনত বেদখলকাৰীৰ এই তথ্য দিবলৈকে ভয় কৰিছিল। ভোট বেংকৰ স্বাৰ্থত মুকলি কৰা নাছিল এই তথ্য। কিন্তু বিজেপিয়ে কোনো ভোট বেংকৰ বাবে ভয় কৰা নাই। 1.5 লাখ বিঘা ভূমি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰা হৈছে। প্ৰতিখন জিলাতেই চলিব উচ্ছেদ অভিযান। উচ্ছেদক লৈ পুনৰ কঠোৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আন এক খবৰলৈ আগবঢ়াৰ আগতে ভিডিঅ'সমূহতে আপুনি পাই থাকিবৰ বাবে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মাজুলীত দুষ্কৃতিকাৰীয়ে বিষ দি হত্যা কৰিলে অৰ্ধশতাধিক পৰিভ্ৰমী পক্ষীক। গণৰাজ্য দিৱসৰ দিনাই মাজুলীত কৰুণ ঘটনা। দুষ্কৃতিকাৰীয়ে নিধন কৰিলে অৰ্ধশতাধিক পৰিভ্ৰমী পক্ষী। সমগ্ৰ দেশতে উলহ মালহেৰে উদযাপন কৰিছে 77 সংখ্যক গণৰাজ্য দিৱস। এই গণৰাজ্য দিৱসৰ উল্লাস আনন্দৰ মাজতে মাজুলীত সংঘটিত হৈছে এক কৰুণ ঘটনা। দুষ্কৃতিকাৰীয়ে নিধন কৰিলে অৰ্ধশতাধিক পৰিভ্ৰমী পক্ষী। মাজুলীৰ কমাৰগাঁৱৰ পথত উদ্ধাৰ হৈছে মৃত পক্ষীসমূহ। আনহাতে দুষ্কৃতিকাৰীয়ে বিষ দি নিধন কৰিবলৈ চেষ্টা কৰা 8টা পক্ষী বৰ্তমান চিকিৎসাধীন হৈ আছে। ইফালে বন্য পক্ষী নিধনৰ পিছতে তৎপৰ হৈছে বন বিভাগ আৰু আৰক্ষী। এই ঘটনাৰ সন্দৰ্ভত চুমৈমাৰী অঞ্চলৰ পৰা 17জন ব্যক্তিক আটক কৰিছে মাজুলী আৰক্ষীয়ে। আৰু ইয়াৰে 13 জন পুৰুষ আৰু 4 গৰাকী মহিলা। আটাইকে সোধপোছৰ বাবে বনগাঁও আৰক্ষী চকীত ৰখা হৈছে। আন এক পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। ছাত্ৰসকলৰ বাবে এটা ভাল খবৰ, মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম। কেনেকৈ পূৰণ কৰিব এই আঁচনিৰ ফৰ্ম? স্মাৰ্ট পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিছিল নে? শিক্ষামন্ত্ৰীয়ে সামাজিক মাধ্যমেৰে ছাত্ৰসকলক দিলে ভাল খবৰ। গ্ৰেজুৱেট ছাত্ৰক আগবঢ়োৱা হ'ব আৰ্থিক সকাহ। ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনি মুকলি। পোষ্ট গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী 2000 টকাকৈ প্ৰদান। গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী 1000 টকাকৈ সুবিধা। লাখ লাখ ছাত্ৰৰ বাবে সেয়েহে এটা ভাল খবৰ।